এতিয়া আমাৰ শৰীৰত শক্তি আছে, আমি যিকোনো কাৰ্য আমি কৰিব পাৰোঁ। আমাক যি খাবলৈ ইচ্ছা আমি তাকে খাব পাৰোঁ। আমাক য'ত যাবলৈ ইচ্ছা আমি ততে আমি যাব পাৰোঁ। আমি যিকোনো কাৰ্য আমি এতিয়া কৰিব পাৰোঁ। হয়তো আমাৰ কাৰ্যৰ জৰিয়তে আমি বিখ্যাত হৈ যাব পাৰোঁ, আমি প্ৰসিদ্ধ হৈ যাব পাৰোঁ। হয়তো সমাজৰ বহুত লোকসকলে আমাক ভাল পাব পাৰে। হয়তো সমাজৰ কাৰণে আমি বহুতো ডাঙৰ ডাঙৰ কাৰ্য কৰিব পাৰোঁ। মানুহবিলাকৰ সমস্যাত আমি তেওঁবিলাকক সহায় কৰিব পাৰোঁ। হয়তো মানুহবিলাকৰ লগত এতিয়া আমাৰ ভাল সম্পৰ্ক আছে, মানুহবিলাকে আমাৰ ঘৰত অহা যোৱা কৰে। কিন্তু আমি এটা কথা মনত ৰাখিব লাগে যে আমাৰ সেই শক্তি সদায় নাথাকিব। এনেকুৱা এদিন আহিব আমাৰ সেই শক্তি আমাৰ লগ নিদিব। আমি একো কাৰ্য আমি কৰিব নোৱাৰিম, আমি মানুহবিলাকক সহায় কৰিব নোৱাৰিম। আমাৰ একেবাৰে শক্তি নাইকিয়া হৈ যাব। আমি ক'তো যাব নোৱাৰিম, আমি একো খাব নোৱাৰিম, আমি হয়তো উপাসনাও কৰিব নোৱাৰিম, আমি হয়তো মানুহবিলাকক মাত এষাৰো দিব নোৱাৰিম। সেই সময়ত হয়তো সমাজৰ অনেক লোকসকলে আমাৰ মৃত্যুৰ অপেক্ষা কৰিব, কিয়নো আমি আমাৰ পৰিয়ালৰ কাৰণে এটা বোজ হৈ যাম। আমি একো কৰিব নোৱাৰিম, আমি নিজে খাব নোৱাৰিম, আমি নিজে ক'তো যাব নোৱাৰিম। সেইকাৰণে হয়তো আমাৰ পৰিয়ালৰ কাৰণে আমি এটা বোজ হৈ যাব পাৰোঁ। কিন্তু সেই সময়তো ঈশ্বৰ জীৱা আমাৰ লগত থাকিব। সকলো ব্যক্তিসকলে আমাক এৰিব পাৰে, আমাৰ পৰিয়ালে আমাক এৰিব পাৰে, আমাৰ সমাজে আমাক এৰিব পাৰে, আমাৰ বন্ধুসকলে হয়তো আমাক এৰি যাব পাৰে, কিন্তু ঈশ্বৰ জীৱাই আমাক কেতিয়াও এৰি নাযায়। যেতিয়া কিছুমান ব্যক্তিসকলে আমাৰ মৃত্যুৰ অপেক্ষাত থাকিব, সেই সময়ত আমি যীশু খ্ৰীষ্টক লগ পাবৰ কাৰণে অপেক্ষা কৰিম। যেনেকৈ ষ্টিফানক যেতিয়া শিল দলিয়াই মাৰা হৈছিলে, ষ্টিফানে স্বৰ্গলৈ চাই যীশু খ্ৰীষ্টক ঈশ্বৰৰ সোঁফালে থকা দেখিছিলে, আৰু যীশু খ্ৰীষ্টই থিয় হৈ আছিলে ষ্টিফানক ৱেলকাম কৰিবলৈ। ঠিক একেদৰে সেই সময়ত যীশু খ্ৰীষ্টই আমাক ৱেলকাম কৰিব। হয়তো মানুহবিলাকে আমাক এৰি যাব পাৰে, কিন্তু ঈশ্বৰ জীৱাই আমাক স্বৰ্গত স্বাগতম কৰিব। আমি ঈশ্বৰ জীৱাত ভৰসা ৰাখিব লাগে, কিয়নো আমাৰ টকা পইচা বিফল হৈ যাব পাৰে, আমাৰ শক্তি বিফল হৈ যাব পাৰে, আমাৰ পৰিয়ালে আমাৰ সমাজে হয়তো আমাৰ লগ নিদিবও পাৰে, আমাৰ আত্মাও হয়তো দুৰ্বল হৈ যাব পাৰে। কিন্তু সেই সময়ত ঈশ্বৰ জীৱা আমাক সহায় কৰিব, কিয়নো ঈশ্বৰ জীৱা কেতিয়াও বিফল নহয়। গড নেভাৰ ফেইল। যেনেকৈ গীতমালা 118:8 কৈছে যে মানুহত ভৰসা ৰখাতকৈ জিহুৱাত আশ্ৰয় লোৱাই ভাল। আমি সদায় ঈশ্বৰ জীৱাৰ ওপৰত আমি সম্পূৰ্ণ ভৰসা ৰাখিব লাগে। যেনেকৈ আদিপুস্তক 47:13-15 আমি চাওঁ যে টকা পইচা বিফল হৈ গৈছে, মানুহবিলাকৰ পইচা নাইকিয়া হৈ গৈছে, কিয়নো পইচা বিফল হয়, কিন্তু ঈশ্বৰ জীৱা কেতিয়াও বিফল নহয়। আমাৰ শক্তি বিফল হ'ব পাৰে, কিন্তু ঈশ্বৰ জীৱা সফল হয়। আমি যদি গীতমালা 71:9 চাওঁ, তেতিয়া আমি তাত চাবলৈ পাওঁ যে আমাৰ শক্তি হয়তো বিফল হৈ যাব পাৰে, কিন্তু ঈশ্বৰ জীৱা সফল হয়। ইয়োব 19:13-19 যদি আমি চাওঁ, তেতিয়া ইয়োবৰ আন্তৰিক বেদনা, আন্তৰিক যাতনা আমি তাত দেখিবলৈ পাওঁ। কেনেকৈ ইয়োবৰ দাসসকলে তেওঁক তুচ্ছ কৰিছে তাক আমি দেখিবলৈ পাওঁ। ইয়োবৰ ভাইবিলাকে তেওঁৰ পৰা দূৰ হৈ গ'ল, ইয়োবৰ বন্ধুবিলাকে তেওঁক পাহৰি গ'ল। তেওঁৰ যিমান বন্দী আছিলে, তেওঁৰ বন্দীবিলাকে ইয়োবক বিদেশীৰ দৰে ব্যৱহাৰ কৰিছে। তেওঁৰ বন্দীবিলাকক মাতিলে তেওঁবিলাকে ইয়োবক উত্তৰ নিদিয়ে, কিয়নো সেই সময়ত ইয়োবে অপাৰক হৈ গৈছিলে, একো কাৰ্য কৰিব পৰা নাছিলে। যি সময়ত ইয়োবৰ ধন আছিলে, যি সময়ত ইয়োবৰ সম্পত্তি আছিলে, সকলো ব্যক্তিসকলে তেওঁক সন্মান কৰিছিলে, সকলো ব্যক্তিসকলৰ লগত তেওঁ ভাল সম্পৰ্ক আছিলে, তেওঁৰ দাসবিলাকে তেওঁক ভাল ৰেচপন্স দিছিলে। কিন্তু যেতিয়া তেওঁৰ সকলো শেষ হৈ গ'ল, তেওঁৰ বন্ধুবিলাকে তেওঁক এৰি গ'ল, তেওঁৰ ওচৰ চুবুৰীয়াবিলাকে তেওঁক এৰি দিলে, তেওঁৰ দাস দাসীবিলাকে তেওঁক ভালদৰে উত্তৰ নিদিয়ে। এনেকুৱা দুখ ইয়োবৰ ওপৰত আহিলে। ঠিক একেদৰে হয়তো আমাৰ জীৱনতো মানুহবিলাকে হয়তো আমাক এৰি যাব পাৰে, মানুহবিলাকে হয়তো আমাক ত্যাগ কৰিব পাৰে, কিন্তু ঈশ্বৰ জীৱা আমাৰ লগত থাকিব। সেইকাৰণে আমি সদায় ঈশ্বৰ জীৱাত সম্পূৰ্ণ ভৰসা ৰাখিব লাগে। সেইকাৰণে আমি যীশু খ্ৰীষ্টত আমি বিশ্বাস কৰিব লাগে, কিয়নো যীশু খ্ৰীষ্টই আমাৰ পাপৰ কাৰণে তেওঁ কালবাৰী ক্ৰুচত মৃত্যু হৈছে, আৰু আমাৰ সকলো পাপ তেওঁ নিজৰ তেজেৰে ধুই দিছে। আমি এতিয়া যীশু খ্ৰীষ্টত বিশ্বাস কৰিব লাগে। আমি এতিয়া যীশু খ্ৰীষ্টক আমাৰ নিজৰ ত্ৰাণকৰ্তা হিচাপে আমি স্বীকাৰ কৰিব লাগে। এতিয়া আপুনি যোগ্যত আছেনে যীশু খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিবলৈ? কিয়নো তেওঁহে আমাক সকলো সমস্যাৰ পৰা উদ্ধাৰ কৰিব পাৰে, আমাক অনন্ত সুখ
কেৱল যীশুখ্ৰীষ্টহে দিব পাৰে। আমি এতিয়া যীশুখ্ৰীষ্টত বিশ্বাস কৰিব লাগে। হয়তো এদিনাখন আমাৰ শক্তি, আমাৰ টকা পইচা, আমাৰ পৰিয়ালে হয়তো আমাক লগ নিদিবও পাৰে, কিন্তু ঈশ্বৰ যোৱা আমাক সেই অনন্ত সুখৰ ঠাইত আমাক স্থান দিব। এই ভিডিঅ'ৰ জৰিয়তে ঈশ্বৰ জীয়াই সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।